জয় মাতাজী। আমি এতিয়া ওলাইছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। ৰাতিপুৱা 7টা বজাত আমি আটাইখিনি ওলাইছোঁ। এতিয়া যাওঁ আমি মন্দিৰ দৰ্শন কৰিবলৈ। আমি আহি পালোহি বাণগংগা। এই সন্মুখত এইটো বাণগংগা গেট। ইয়াতে সকলো নথি পত্ৰ চেক কৰাৰ পিছতহে আমি ভিতৰলৈ সোমাবলৈ পাম। গতিকে আমি আহি এতিয়া আহি বাণগংগা পাইছোঁ। আমি আহি আমি বাণগংগা গেটত লাইনত থিয় হৈছোঁ চেকিঙৰ কাৰণে। এতিয়া আমি বাণগংগা গেটৰ পৰা চেকিং কৰি মেলি সোমাই আহিলোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। ইয়াত এইবিলাক ঘোঁৰাত যদি কোনোবা যাব বিচাৰে ইয়াতে ঘোঁৰা পোৱা যায়। এইবিলাক জবৰদস্তি টানি মেলি ঘোঁৰাত উঠাব বিচাৰে। বাণগংগা গেটৰ পৰা সোমাই অহাৰ পিছতে ইয়াত আপোনালোকে দেখিছে ইয়াতে দুটা ৰাস্তা হৈছে। এটা নতুন ৰাস্তা আৰু এইফালৰটো এইটো পুৰণা ৰাস্তা। বাওঁফালে যিটো আছে এইটো নতুন ৰাস্তা তাৰাকোট ৰোড আৰু এইটো পুৰণা ৰাস্তাটো। এতিয়া আমি কোনটো ৰাস্তাত যাওঁ তাকে চিন্তা কৰি আছোঁ। শেষত গণি পিটি আমি লাষ্টত পুৰণা ৰাস্তাটোতে যোৱা সিদ্ধান্ত ল'লোঁ। আমি পুৰণা ৰাস্তাটোতে গৈছোঁ কাৰণ এইটো ৰাস্তাত মানুহ বেছি যায়, গৈ ভাল লাগিব এইটো ৰাস্তাতে। তাৰাকোট যিটো নতুন ৰাস্তা সেইটোত বৰ বেছি মানুহ নাযায়, খালী থাকে ৰাস্তাটো। গতিকে যিটো যাত্ৰাৰ আনন্দ সেইটো পোৱা নাযায়। এতিয়া দেখিছে ইয়াত কাষ্টমাৰ টানিবৰ কাৰণেও তেওঁলোকৰ দন হাই লাগি যায়, কোনে কাক উঠাব। মাজে মাজে জেগা জেগা এনেকৈ ৰেলিং দিয়া আছে, ঘোঁৰা যাবলৈ এটা ৰাস্তা, মানুহ যাবৰ কাৰণে বেলেগ বেলেগ। ছাইডত গোটেই ফেঞ্চিং দিয়া আছে যাতে কোনো দুৰ্ঘটনা নঘটে। ৰাস্তাই ৰাস্তাই এনেকুৱা বিভিন্ন ধৰণৰ দোকান, ফল মূলৰ দোকান, মণিহাৰী দোকান, সকলো ধৰণৰ দোকান ইয়াত আছে। এই টুকুৰা হৈছে বাণগংগা মেইন যিখন নদী, বাণগংগা যিখন নৈ নাম বাণগংগা, এইখনেই হৈছে। ইয়াতে সকলোতে যিবোৰ আহে গা ধুবলৈ বিচাৰিলে তেওঁলোকে ইয়াতে গা চা ধুৱে। দেখিছে তলত মানুহে গা ধুই আছে। সকলো শ্ৰদ্ধালু ইয়াতে গা পা ধুই মেলি যাওঁ বুলি ক'লে যাব পাৰে। ৰাস্তাত আপোনালোকৰ ভাগৰ লাগিলে এনেদৰে মেছেজ চেণ্টাৰো আছে, বহি লৈ আপোনালোকে আৰামত মেছেজ কৰাব পাৰে। এইখনে বাণগংগা নদীখন বৈ গৈছে যিখন। এইটো টিকট পৰ্বতটো। গীতা মন্দিৰ ৰাস্তাতে পোৱা যায়। ইচ্ছাপূৰ্তি মা ভগৱতীৰ দৰ্শন বুলি কয়, ভগৱতী মাৰ মন্দিৰ। ইয়াৰ পৰা প্ৰণাম কৰিছোঁ। খোজকাঢ়ি আহি আছোঁ, 1-1.5 কিলোমিটাৰ 2 কিলোমিটাৰ অহা নাই কিজানি। এনেকুৱা লাগিছে যেন এতিয়া ক'ৰবাত বহি দিম। কঁকালত পূৰা ধৰি গৈছে, গম পাই গৈছোঁ আজি কঁকালৰ বিষ উঠিবই ৰাতি। ভৰি কলাফুলকেইটাও টানি টানি ধৰিলেই। এতিয়াও সেই আছেই প্ৰায় 12 কিলোমিটাৰমান। পুৰণা ৰাস্তাটোত আহিলে সুখত খোজকাঢ়িবলৈ নোৱাৰি খালি। এই ক'ত চাইকেল, বেবী চাইকেল, ঘোঁৰা, মানুহ
এইফালে অলপ দৃশ্যবোৰ উপভোগ কৰোঁ ধুনীয়া মাজে মাজে এনেকুৱা ধৰণৰ দৃশ্যবোৰ উপভোগ কৰি গৈ থাকিব পাৰি আমি আহি আছোঁ বৰ্তমান আৰু গৈ গৈ আমি উঠিব লাগিব ক'লৈকে চোৱা সেইটো মন্দিৰ সেইটোতো আধা হয় সেইটো সিমানখিনিলৈকেতো উঠি তাৰ পৰাও আৰু উঠিব লাগিব সেইখিনিতো আপোনালোকে যদি ভৱিষ্যতে কেতিয়াবা ইয়ালৈ আহিম বুলি ভাবে চেষ্টা কৰিব যাতে পিঠিত বেগ চেগ এনেকুৱা ধৰণৰ লৈ নাহে নানিবলৈ চেষ্টা কৰিব পৰাপক্ষত আনিলে 1 কেজি বেগটো ওপৰত উঠোঁতে 10 কেজি বেগ নিচিনা লগা হৈ যায় সেইটোত একোৱেই নাই দুটা পেণ্ট এটা পেণ্ট আৰু চোলা আছে এনেকুৱা এতিয়া লাগিছে 2-3 কিলোমিটাৰ আহোঁতেই যেন এইটো 5 কেজিমান হ'ল আৰু যিমান ওপৰলৈ উঠি গৈ থাকিম সেইটো গধুৰ হৈ গৈ থাকিব চৰণ পাদুকা মন্দিৰ বৈষ্ণৱদেৱী দৰ্শনৰ প্ৰথম দৰ্শন বুলি কয় চৰণ পাদুকা প্ৰায় 3 কিলোমিটাৰ অহাৰ পিছত এইটো পোৱা যায় চৰণ পাদুকা মন্দিৰ ইয়াত আমি নোসোমাওঁ বাহিৰৰ পৰাই প্ৰণাম কৰিম লিখা আছে প্ৰথম দৰ্শন ইয়াৰ ওপৰৰ পৰা কাটৰা চহৰখন চব গোটেই কাটৰা টাউনখন এই তাৰ পৰা আমি আহি আছোঁ বৰ্তমান এইটো আধাও হোৱা নাই এইফালে গৈ থাকিব এয়া আমাৰ মেডাম গৈ আছে পূৰা স্পীডত হেৰিচাকৈ কৰোণা যিহেতু এতিয়া অলপ ফাৰ্ম কাটিছে সেইবাবে ইয়াত বৈষ্ণৱদেৱী দৰ্শন কৰা শ্ৰদ্ধালু ভিৰো আগতকৈ বহুত বাঢ়িছে ট্ৰেইন প্ৰায় খালী নাথাকি এতিয়া যিমান ট্ৰেইন আহে গোটেইখন ট্ৰেইনেই ফুল আহে আৰু ইয়াত আহিলে কৰোণা বা এনে তেনেকুৱা ধৰণৰ কিবা আছে নিচিনা নালাগে সম্পূৰ্ণ এটা সুকীয়া পৰিৱেশ ঢোল নাগাৰা বজাই থাকিব খুচিছে কিবা দিলে দিয়ক বুলি ক'ব খুচিছে দিছে তেনেকৈ দি গৈ থাকিলে পাছটো খালী হৈ যাব ওপৰলৈ উঠি আহিছে লাহে লাহে মানুহৰ ভিৰটো কমি সেৰেঙা হৈ আহি আছে ভাগৰত মানুহবোৰ ভাগ হৈ যায় ওপৰলৈ আহি থাকিলে লাহে লাহে ভিৰটো কমি গৈ থাকিব সেইফালে আৰু এটা নতুন ৰাস্তা দেখা পোৱা গৈছে হয়তো আৰু এটা নতুন ৰাস্তা বনাই আছে নেকি নিশ্চয় ইয়াতে কিছুমান ৰেট লিখা আছে আৰু ইয়াত লিখা আছে আগলা কাউণ্টাৰ আঠকুঁৱৰী 3 কিলোমিটাৰ তাৰমানে আমি 4 কিলোমিটাৰমান আহিলোঁ বৰ্তমান চৰকাৰ এইখিনি এনেকৈ চিৰি আছে চিৰি দি উঠি পেলাই আকৌ সেই ওপৰত ওলাবগৈ পাৰি আৰু এইফালে নহ'লে ৰাস্তাইদি খোজকাঢ়ি যাব পাৰি কিন্তু চিৰিটো বহুত ওখ হয় কষ্ট হয় যাবলৈ সেইটো কাৰণে আমি এইফালে ৰাস্তা দিয়ে যাওঁ চিৰি একদম খাৰা চিৰি ওপৰত উঠোঁতে 12 বাজি যায় যোৱাবাৰ আহোঁতে চিৰিয়েদি উঠি গ'লোঁ ভৰি টনটনাই গ'ল সেইটো কাৰণে এবাৰ আমি এইটো ৰাস্তাতে যোৱাটো ঠিক কৰিছোঁ এতিয়া শুনিলে আপোনালোকে এনেকুৱা ধৰণৰ স্পীকাৰ গোটেই ৰাস্তাতে লগোৱা আছে কিবা এনাউন্সমেণ্ট থাকিলে তেওঁলোকে এনাউন্স কৰে আৰু গোটেই ৰাস্তাটোতে শুনা পোৱা যায় সেইখন এখন কফি শ্বপ ইয়াতে এটা ভিউ পইণ্টো হয় ইয়াৰ পৰা পূৰা দেখা পোৱা যায় তললৈকে গোটেই টাউনখন এই চব গোটেই কাটৰা টাউনখন দেখা পোৱা যায় ইয়াৰ পৰা তলৰ পৰা মই আপোনালোকক এটা দেখুৱাইছিলোঁ যে তালৈকে উঠিম বুলি তাৰপিছত ইয়াতে একাপ কফি খাই অলপ ফ্ৰেছ হৈ ল'ম তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম জেগাই বৰ বেছি আপ যিখিনি বেছি আপ সেই উঠোঁতে অলপ ভৰিটো ধৰি যায় বাকীখিনি মোটামুটি ঠিকে আছে কিন্তু কিছুমান জেগাত আপটো ছাডেনলি বহুত ওখ ওপৰলৈ বেছি উঠিবলগীয়া হৈ যায় ৰাস্তাতে ধুনীয়া শুদ্ধ বিশুদ্ধ পানী
ঠাণ্ডা পানী নৰ্মেল চব পানীৰ ব্যৱস্থা আছে। ইয়াতো মানুহে পানী খাব পাৰে। তলৰ পৰা কষ্ট কৰি বটল এটা কাগজে নানিলেও হয়। এইখিনিতে অলপ ৰেষ্ট লৈছোঁ। এইখিনিতে আপোনালোকক দুটামান কথা জনাই থওঁ। যিখিনি যোনে অসমৰ পৰা ইয়ালৈ আহিব বিচাৰে তেওঁলোকে আহিবৰ কাৰণে দুটা উপায় আছে। এটা হয় ফ্লাইটত আহিব পাৰে জম্মুলৈকে বা দিল্লীলৈকে। জম্মুলৈ আহিলে জম্মুৰ পৰা আকৌ ইয়ালৈ কাটৰালৈকে গাড়ী লৈ আহিব লাগিব। যদি দিল্লীলৈ আহে দিল্লীৰ পৰা আকৌ ট্ৰেইন আছে বাছ আছে কাটৰালৈকে, বা অসমৰ পৰা ডাইৰেক্ট ট্ৰেইনতো আহিব পাৰে দিল্লীলৈ। নহ'লে গুৱাহাটীৰ পৰা কাটৰালৈ এখন উইকলি ট্ৰেইন চলে, গতিকে অহাৰ বহুতো সুবিধা আছে। আহোঁ বুলি ক'লে যিকোনো উপায় আহিব পাৰে। ইয়াত আহিবলৈ হ'লে হোটেল বুক কৰি নাহিলেও হয়, বুক কৰিলেও বেয়া ভাল। আৰু যদি বুক নকৰিলে ইয়াত আহি হোটেল এভেইলেবল আছে আৰু ইয়াত দাৰদম কৰিব পাৰি। যিমান দাম কৰে তাৰ লগত তাহাঁতে মূলাই কৰিব পাৰি, কিন্তু অনলাইন বুকিং কৰিলেতো যিটো ৰেট সেইটোৱে হয়। ইয়াত এতিয়া আমি যিখন হোটেলত আছোঁ সেইখন হোটেলৰ অনলাইন ৰেট হৈছে 1250 টকা যিটো ৰুমত আছোঁ, আৰু আমি ইয়াত আহি পেলাই দৰদাম কৰি পেলাই সেইটো ৰুমত 900 টকাকৈ আছোঁ। AC ৰুম, বিৰাট ধুনীয়া ৰুম। গতিকে যদি বুক কৰি আহিলে ভালে, নকৰিলেও ইয়াত ৰুম পোৱা যায়, চিন্তা কৰিবলগীয়া একো নাই। এইখিনি আঠ কৰি আহি পালোঁহি আমি। তো ঘোঁৰাত আহিলে ইয়ালৈকে ঘোঁৰাবোৰ আহে। ইয়াৰ পৰা ওপৰলৈ ঘোঁৰা যাবলৈ নিদিয়ে আৰু। যিখিনি ঘোঁৰা তলৰ পৰা আহে সেইখিনি ইয়ালৈকে আহে। আকৌ ইয়াৰ পৰা ওপৰলৈ যাবলৈ হ'লে আকৌ বেলেগ ঘোঁৰা ল'বলগীয়া হয়। এতিয়া আমি যিটো হিমকুটি ৰোড এইটো ৰাস্তাত আহিছোঁ, এইটো ৰাস্তা 1 কিলোমিটাৰ কম হয়। এইটো যিটো অৰ্থকুঁৱৰী ৰাস্তা আছে সেইটোৱেদি গ'লে প্ৰায় 6.5 কিলোমিটাৰ, আৰু এইটো ৰাস্তাত 5.5 কিলোমিটাৰ। ইয়াত অৰ্থকুঁৱৰীৰ পৰা ইয়াত দুটা ৰাস্তা আছে। এটা এইটো ৰাস্তা সোঁফালে বাওঁফালে, আৰু এটা ৰাস্তা আছে সোঁফালে। এইটো হৈ গ'ল বাওঁফালে যিটো গৈছে এইটো হিমকুটি মাৰ্গ, আৰু সোঁফালে যোৱাটো হাতীমাথা মাৰ্গ বুলি কয়। এইটো ৰাস্তাত গ'লে আমি আৰ্থকুঁৱৰী যিটো পুৰণা গুফা সেইটো পায়, সেইটো দৰ্শন কৰিব পাৰি, য'ত কোৱা হয় যে মায়ে 9 মাহ গুহাটোৰ ভিতৰত সোমাই তপস্যা কৰিছিলে বুলি। আৰু এইফালে গ'লে সেই গুহাটো পোৱা নাযায়, ডাইৰেক্ট ভৱনলৈ যাব পাৰি। গতিকে আমি এতিয়া এই বাওঁফালে হাতীমাথা হিমকুটি মাৰ্গটোতে যাম, কাৰণ আমি এইফালে তাত যদি দৰ্শন কৰিবলৈ যাওঁ তেতিয়াহ'লে কমচে কম 5 ঘণ্টামান লাগে তাত দৰ্শন কৰিবলৈ। গতিকে আমি ইমান টাইম ৱেষ্ট নকৰোঁ। আমি আগতে মা বৈষ্ণৱদেৱী দৰ্শন কৰি পেলাই আহোঁতে সেইটো ৰাস্তাইদি আহিম। চাওঁ যদি পাৰোঁ দৰ্শন কৰিম, নহ'লে আৰু গুচি যাম আমি। বেটেৰী কাৰ ইয়াৰ পৰাই যায়, ইয়াৰ পৰা ভৱনলৈকে লৈ যাব 354 টকা। এনেই একচুৱেলি বেটেৰী গাড়ীবোৰ 55 ইয়াৰ্ছৰ ওপৰৰ কাৰণে হয়, কিন্তু ইয়াত চবকে দি দিয়ে, যোনে ল'ব দিয়ে নিদিয়াকৈ নাথাকে। কিন্তু যিটো লিখা আছে নিয়মমতে 55 ইয়াৰ্ছৰ ওপৰৰ যিখিনি মানুহ আছে খোজকাঢ়িব নোৱাৰে তেওঁলোকৰ কাৰণে। আধা দুখৰ ঘোঁৰাৰ উৎপাত, আৰু এতিয়া আধা দুখৰ গাড়ী। এই ৰাস্তাটোত গাড়ী খুব চলে, গতিকে যাওঁতে বহুত সাৱধান হ'ব লাগে। গাড়ীবোৰ বেটেৰী গাড়ী ওপৰৰ পৰা আহে, তলৰ পৰা যায়। জেগাবোৰ অলপ ৰিস্কিও হয়, ওপৰৰ পৰা শিলগুটি পৰা বা পাথৰ লেণ্ডশ্লাইড হোৱাৰ বহুত চান্স থাকে। ঠিক আছে, চব ভালকৈ মন কৰিলে দেখিব টিঙৰ ওপৰত ডাঙৰ ডাঙৰ শিল পৰি আছে। সেইবিলাক ওপৰৰ পৰা শিল হয়। যদি ইয়াৰ ওপৰত ছেট নাথাকিলেতো নিশ্চয় ইয়াত অহা যোৱা কৰা যাত্ৰীবোৰৰ কাৰণে এটা ৰিক্সি মেটাৰ হ'লহেঁতেন। এই আপোনালোকে মোৰ পিছফালে দেখিছে এয়া ভৱন। আমি আহি পালোঁহি এতিয়া ভৱনত, গৈ থাকোঁ আগলৈ, তাৰপিছত ভগৱানৰ মাৰ দৰ্শন কৰিম। এতিয়া আহি আমি ভৱনত প্ৰসাদৰ টোপোলা ল'লোঁ, আৰু এতিয়া অলপ দেৰি আগত গৈ পেলাই লকাৰত চব বস্তু থৈ যাব লাগিব, তাৰপিছত একো নিবলৈ নিদিয়ে। গতিকে তাৰপিছৰখিনি আকৌ দৰ্শন কৰি অহাৰ পিছতহে দেখুৱাব পাৰিম। এইবোৰ
প্ৰসাদৰ টোপোলা এটাত 70কৈ লয়। ইয়াতে পোৱা যায়, তলৰ পৰা কিনি নানিলেও হয়। আনিছে তলৰ পৰা ইমান দূৰ ভাড়া বৈ অনাতকৈ ইয়াতে পোৱা যায় 70 টকাকৈ লয় যিহেতু, আৰু এটা বেগত দি দিয়ে এনেকৈ ধুনীয়াকৈ। এতিয়া আমি দৰ্শন কৰি ওলাই আহিলোঁ। আহি লকাৰ ৰুমৰ পৰা জোতা চেণ্ডেল পিন্ধি মোবাইলটো হাতত লৈ, কিন্তু ছাডেনলি ইয়াত বৰষুণ ষ্টাৰ্ট হৈ গৈছে। গোটেইফালে ডাৱৰ। ইয়াত সেইটোৱে দি দিয়ে, ঘপককৈ বৰষুণ আহি যায় কেতিয়াবা। এতিয়া আমি বাহিৰলৈ ওলাওঁ, যাম এতিয়া ভৈৰৱ দৰ্শন কৰিবলৈ। কয় বোলে যদি মা বৈষ্ণৱদেৱী দৰ্শন কৰাৰ পিছত ভৈৰৱ দৰ্শন নকৰিলে তেতিয়াহ'লে যাত্ৰাটো সম্পূৰ্ণ নহয়। যোৱাবাৰ আহিছিলোঁ, গতিকে ভৈৰৱ দৰ্শন কৰা নহ'লে, কিন্তু এইবাৰ যিকোনো উপায়ে কৰি যাবই লাগিব। সেইটো কাৰণে এইবাৰ যাম। আহক কৈ থাকোঁ। আহিবলা ইয়াত মানুহ আমাৰ দৰ্শন কৰোঁতে প্ৰায় 1 ঘণ্টামান লাগি গ'ল লাইনত থিয় থিয়। সাংঘাতিক ভিৰ আজি। নাজানো অকল আজিয়ে ভিৰ হৈছে নে এইখিনি সদায় হৈ আছে, কিন্তু আজি বহুত মানুহ। যেনিয়ে চাব আপুনি মানুহে মানুহ। আগত সেইটো বগা বিল্ডিংটো এইটো হৈছে ৰোপৱে কাউণ্টাৰ, আৰু লাইন ইয়াৰ পৰা এই লাইন পিছফালে কিমান দূৰ পাইছেগৈ হিচাপ নাই। এইবোৰ চব ৰোপৱে টিকেট কাটিবলৈ লাইনত থকা মানুহ। এই ৰোপৱে টিকেট কাটি আমি এতিয়া ৰোপৱেত উঠিবলৈ, এইটো ৰোপৱে ষ্টেচন, আমি গৈ আছোঁ এতিয়া ৰোপৱেৰ ভিতৰত। কি সুন্দৰ দৃশ্য। ভৱনটোৰ তলত কিমান তলত আছে। ভৈৰৱ বাবা মন্দিৰ, ইয়াতে এতিয়া এফালে উঠি যাব লাগিব ওপৰলৈ। এয়া এতিয়া আমি ভৈৰৱ দৰ্শন কৰি পেলাই ইয়াতে অকণমান এইটো ভিউ পইণ্ট হয়, ভৈৰৱ ভিউ পইণ্ট। ইয়াৰ পাছত কিছুমান প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰি। এতিয়া আমি ভৈৰৱ দৰ্শন সম্পূৰ্ণ কৰিলোঁ। এতিয়া আমি ৰিটাৰ্ণ যাম। আজি ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিছোঁ। এতিয়া গৈ হোটেলত ৰেষ্ট ল'মগৈ।